স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক। আৰু আজি দেখাম মই কেৰাহী আৰু কুকাৰত অভেন নোহোৱাকৈ কেনেদৰে কেক বনাম। আপোনালোকে শেষলৈ চাই থাকিলে গম পাব। আৰু মোৰ মাতটো গম পাইছে, এইকেইদিন ঠাণ্ডাৰ কথা। বাৰু যি নহওক, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এইখিনি মই উলিয়াই লৈছোঁ। এয়া লাগিব প্ৰিমিক্স। মই 1 কেজি দুটা বনাম আৰু আধা কেজি দুটা বনাম, মানে 3 কেজি হ'ব টোটেল। আপোনালোকক গোটেইখিনি দেখাই যাম। আৰু এয়া মই লৈছোঁ ভেনিলা প্ৰিমিক্স। এইফালে পানী আছে, ইয়াতে আছে ৰিফাইন লাগিব। প্ৰিমিক্স লৈছোঁ, 1 কাপ লৈছোঁ। ভেনিলা প্ৰিমিক্স এইটো। তাৰপিছত এইফালে দি লৈছোঁ ৰিফাইনখিনি আৰু পানী 1 কাপ, ৰিফাইন আধা কাপ লাগিব। আৰু এইফালে লাগিব কেক জেলখিনিও দি লৈছোঁ। আৰু পানীখিনি গোটেইখিনি একেলগে নিদিব, এনেকৈ কম কমকৈ দিব। আৰু হেণ্ড ব্লেণ্ডাৰ লাগিব। যদি চামুচেৰে ফেটে চামুচেৰেও পাৰিব, কিন্তু এটা ডাইৰেকশ্যনতে মানে ঘূৰাই থাকিব লাগিব, তেনেকৈ ফেটিব লাগিব। আৰু এয়া 1 নম্বৰত দি কিনে মই ফেটি আছোঁ। অলপ অলপ পানী দি যাব আৰু ফেটি যাব, একেলগে গোটেইখিনি দি নল'ব, গম পাবই এনেদৰে। বেছি টাইম নালাগে এইখিনি ফেটোতে। আৰু এনেকুৱা হ'ব লাগিব, দেখাই আছোঁ আপোনালোকক। এনেকুৱা হ'লে হৈ যাব। এতিয়া কেকৰ পাত্ৰটো উলিয়াই লৈছোঁ। এইটোত ৰিফাইন দি ল'ব, অলপ ৰিফাইন দি এনেদৰে গোটেইখিনি লগাই দিব। এয়া লগাই লোৱা হৈ গ'ল। এতিয়া দিম আমি ইয়াতে যি আছে দিব পাৰে, এইটো ময়দাও দিব পাৰে, আটাও দিব পাৰে। ময়দা ওচৰত নাথাকিলে এয়া এনেদৰে ময়দা বা আটা এনেদৰে ভালদৰে লগাই ল'ব। এয়া মই লগাই ল'লোঁ। এতিয়া এইখিনি পাত্ৰটোত দি ল'ম। আৰু এইখিনিত বাবলছবিলাক নোহোৱাৰ কাৰণে এনেদৰে দিব। আৰু এয়া চাওক, মই কুকাৰটো বহাই দিছোঁ। কুকাৰত এনেদৰে যি আছে আপোনালোকৰ ওচৰত দিব পাৰে। আৰু অলপ টাইম, বেছি টাইম নালাগে, গৰম হ'ব বাৰু। 1 মিনিট 2 মিনিট থাকিলে হৈ যাব। এনেদৰে দি এতিয়া ঢাকনিখনৰ লবৰ আৰু হুইচেলটো গুচাই এনেদৰে ঢাকনিখন মাৰি দিব। এইফালে দিছোঁ, কেৰাহীত দিছোঁ। এইফালে 1 কেজিটো কেৰাহীত দিম। আৰু ইয়াতে নিমখ দি লৈছোঁ, নিমখ নিদিলেও হয় আৰু দিবও পাৰে এইটো। আৰু ইয়াতে দিম মই 1 কেজিটো বহাই। আৰু জুইটো একদম কমাই ৰাখিব দুয়োটাতে, কেৰাহীত দিলেও কুকাৰত দিলেও। আৰু কুকাৰত আধা ঘণ্টাতে হ'ব। আপোনালোকে টাইমটো চাই ল'ব। আৰু কেৰাহীত অলপ টাইম লাগিব, 40 মিনিট 45 মিনিট ৰাখি দিব। বেছি টাইমো লাগিব পাৰে, কাৰণ যদি ভাপ যাই থাকে তেতিয়াহ'লে সোনকালে নহ'ব। আৰু এনেদৰে গধুৰ বস্তু এটা তুলি দিব। আৰু বেছি খুলি চাই নাথাকিব, বেয়া হ'ব তেতিয়া। হৈ গ'ল মোৰ দুয়োটা, 1 কেজিৰ আৰু আধা কেজিৰ। এইটো 1 কেজিৰ হয় আৰু এইটো আধা কেজিৰ হয়। এতিয়া আহিল ক্ৰীমলৈ। আৰু ক্ৰীম মই ব্যৱহাৰ কৰোঁ এয়া ডিলাইটৰ। 1 কেজিৰ হয়, এই দুয়োটা কেজিৰ আনিছোঁ। আৰু এয়া এতিয়া কেনেদৰে কি মই ফেটো আপোনালোকক গোটেইখিনি দেখাই যাম। শেষলৈ চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। ফ্ৰিজত ৰাখি দিওঁতে এনেকুৱা হৈছে। আৰু এইখিনি আপোনালোকে ভাঙি ল'ব ভালদৰে। এতিয়া সেইটো পেকেটত কম আছিলে, আৰু এইটোত এতিয়া দিম, ইয়াৰেও দি ল'ম। আৰু মই কেনেদৰে ৰাখোঁ ফ্ৰিজত সেইটো আপোনালোকক, মানে ক্ৰীমখিনি ৰৈ যোৱাখিনি কেনেদৰে আপোনালোকে ৰাখিব সেইটো আপোনালোকক দেখাই দিম। আৰু সেইখিনি মোৰ আগৰ আছিল, বেছি দিন হোৱা নাই বাৰু। বেছি দিনলৈও থাকিব নোৱাৰে, ৰাখিব নোৱাৰি। আৰু এয়া এইখিনি এনেদৰে ৰাখি দিব। এয়া আৰু ক্ৰীমখিনি কেনেদৰে ফেটিব আপোনালোকক দেখাই আছোঁ। আৰু ব্লেণ্ডাৰডালো আপোনালোকে ভাল ল'ব, অলপ দামৰে ল'ব লাগে, নহ'লে কম দামী হ'লেও বেয়া হৈছে। মোৰ লগৰ কিছুমানে লৈ তেনেকৈ পৰি আছে, বেয়া হৈ গৈছে। আৰু ফেটিবও নোৱাৰে, ক্ৰীমখিনি বেয়া হৈ যায়। এয়া মই লৈছিলোঁ, অনলাইনৰ পৰাই লৈছিলোঁ, ভাল হয়, বাজাজ কোম্পানীৰ হয়। আৰু এয়া চাওক, কেনেকৈ গম পাব আপোনালোকে, এনেকৈ দিলে যেতিয়া নপৰে তেতিয়া গম পাব এইখিনি হৈছে। আৰু এয়া মই ফ্ৰিজত ৰাখি দিছোঁ সেইফালে। আৰু এয়া নেফটাকৈ ৰ' ক্ৰীমখিনি ইয়াতে এনেদৰে ৰাখি দিব। আৰু এইখিনি এতিয়া ভালদৰে ছাইডবিলাক কাটিব লাগিব, আৰু ওপৰৰখিনিও কাটিব লাগিব। এয়া 1 কেজিৰ হয় আৰু আধা কেজিৰ, 1.5 কেজিৰ কৰি মই বনাম এইটো। এয়া 1.5 কেজিৰ হ'ব। আৰু এইফালে কি ধুনীয়া
ওলাই আহিছে। আৰু এইটো ভিডিঅ'তে আপোনালোকক গোটেইখিনি দেখাই নিদিওঁ, বহুত দীঘল হৈ যাব, আপোনালোকৰ বৰ হ'ব। আৰু পিছত নেক্সট পাৰ্টত দেখাই দিম গোটেইখিনি ডিজাইনবিলাক কেনেকুৱা কৰিছোঁ। আৰু এইখিনিও কেকত দিয়া বস্তুৱে, যিহেতু ভাবিলোঁ কেকৰ ভিডিঅ' বনাই থাকোঁতে আহিলে আৰু আপোনালোকক আনবক্সিং কৰি দেখাম। এইখন মেট্ৰ' হয় আৰু এয়া লগত আহিছে স্কুৱেৰ ফুট মানে বৰ্ড দিছিলোঁ, এইখিনিও দেখুৱাই দিলোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে পিছত পাব, সেইটোত গোটেইখিনি দেখুৱাই দিম কেনেকৈ ফিনিচিং কৰোঁ, কি ফুল দিছোঁ।